Honorable Chairperson of today's program, respected Chief Guest, distinguished guests, honored dignitaries, and you, my brothers and sisters. Kulumdong, Kulumbai, Namaskar. Actually, আমি বেছি অসমীয়া ক'ব নোৱাৰে হা আমাৰতো কোকৰাঝাৰৰ মানুহ তথাপিও মই মানে কিমান পাৰে মই কম মানে আগত প্ৰথমবাৰত মই এই মৰিগাঁও ষ্টেটত আহিছোঁ আৰু মই আমাৰ তিৱা লিডাৰ্ছ সকলে মাতাৰ কাৰণে মই বহুত মানে ধন্যবাদ দিছোঁ আমি গোটেই অসমত থকা যেটো ট্ৰাইবেল ষ্টুডেণ্টছ নেতাবিলাক সদায় আমি যোগাযোগত আছো আৰু আমাৰ যেটো অসমৰ যেটো ট্ৰাইবেল বিলাকৰ যেটো সমস্যা যেটো আমি এই অসমৰ যেটো ভূমিপুত্ৰ ইণ্ডিজিনিয়াছ পিপল we have every rights as per the provision of the United Nations. With the tribal people have the rights of equality, rights to safeguard our language, rights to safeguard our lands, rights to practice and preserve our traditions, religion. Amar jitu tribalot bhasha sanskriti dharma hitu rokhar karone amar United Nations or jitu odhikar ase hi odhikar to loi pelai ami hodai mane challenge kori mane ahise amar jitu tiwa leaders bilagor jitu alosona hoi ase jitu amar he Morigaon Nagaon aru Meghalaya amar tribal jitu tiwa tribal ase hekolonot mane जितु डिमांड ही डिमांड टू होदाय आमार ऑल आसाम ट्राइबल्स तिवा स्टूडेंट्स यूनियन हितु लागि आइसे जेतु फर्स्ट ऑफ ऑल आमार অসমত থাকা যেতু तिवा সকলৰ কাৰণে যেতু 6 शेड्यूलर অধিকাৰ হি অধিকাৰটো যেতু লাগি আইছে আমি বড়ো নেশনেল স্টুডেন্টস ইউনিয়ন হৈ পেলাই আমি হোদাই ইয়াৰ সাপোৰ্ট আছো আৰু আমি ইয়াৰ কাৰণে কালি তিৱা স্টুডেন্টস কিয়া টিয়া ট্ৰাইবেলৰ সকলৰ কাৰণে নহয় আমাৰ গোটেই অসমৰ ট্ৰাইবেল বিলাক যেটো আমাৰ খাৰবি আছে ডিমাসা আছে মিচিং আছে আৰু দেউৰী আছে ৰাভা আছে সোণোৱাল আছে গোটেই কাৰণে যেটো আমাৰ অধিকাৰ আছে ট্ৰাইবেল কাৰণত যেটো অধিকাৰ আছে এই অধিকাৰ কাৰণে আমি সদায় আমাৰ সাপোৰ্ট আছে আৰু এটো নহয় আমাৰ যেটো মৰিগাঁও যেটো তিৱা এৰিয়াত যেটো আমাৰ অসমৰ যেটো এমএলএ এসেম্বলি আছে ইয়াতে যেটো তিনটা কৰে যেটো ৰিজাৰ্ভেশনৰ যেটো দাবী আহিছে যেটো জাগিৰত ৰহা আৰু মৰিগাঁও সেই সমষ্টিটো যেটো মানে আমাৰ ট্ৰাইবেল কাৰণে ৰিজাৰ্ভেশনৰ কাৰণে লাগি আছে ইয়াতৰে আমি সদায় সাপোৰ্ট আছে আমাৰ বিটিসি অঞ্চলত আমাৰ বৰ্ডাৰলাইন অঞ্চলত আমি যোৱা টাইমত যেটো সিট ইলেকশন কমিশনাৰ আহি পিনি যেটো ৰিজাৰ্ভেশনৰ পলিচি কাম কৰিছিল ইয়াতে আমি লগ ধৰি বেলাই কৰিছে যেটো অসমত যেটো ট্ৰাইবেল সকলৰ কাৰণে যেটো 126 এসেম্বলি এমএলএ আছে ইয়াৰ কাৰণে বেছিকি ট্ৰাইবেল ৰিজাৰ্ভেশনৰ কাৰণে বেছি বনাব লাগে হেতু আমি অনুৰোধ জনাইছিল কিয় কাৰণে তথাপিও আমাৰ চিফ ইলেকশন কমিশনাৰ হেতু আমাক এটো ধ্যান দিয়া নাই গতিকে আমাৰ যেটো হে অসমৰ যেটো ভূমিপুত্ৰ যেটো আমি সেই অঞ্চলৰ আমি হে মাটিৰ যেটো আমি মালিক হে মানে অধিকাৰ আজিলৈ আমি অসমৰ সেই অধিকাৰটো ট্ৰাইবেল বিলাক পোৱা নাই ইয়াৰ কাৰণে আমি সংগ্ৰাম কৰি যাম আৰু বড়োসকলৰ অলৰেডি 10,000ৰ বেছি মানুহ মৰিছে আৰু হেতু আমাৰ যেটো সংগ্ৰাম আজিৰ দিনত নহয় গোটেই বহুত দিন পৰা হৈ আহিছে আৰু আমাৰ যোৱা যেটো আন্দোলনৰ সংগ্ৰামত আমাৰ সৰু কাউন্সিল দিছে 93 বিএসি দিছিলে 2003 বিটিসি দিছিলে
আৰু 2020 যিটো বিটিআৰ এগ্ৰিমেণ্ট দিছে সেইটো আমাৰ কাৰণে কোনো ছেটিছফেকশ্যন নহয়। ইয়াৰ কাৰণে আজিলৈ আমি পৃথক বড়োলেণ্ড ৰাজ্যৰ কাৰণে আমি সংগ্ৰাম কৰি যাই আছে আৰু যাম। আৰু একেলগে আমাৰ তিৱা ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, তিৱা বাইসকল, আমি যিটো ট্ৰাইবেলৰ কাৰণে চিঞৰ কাৰণে যিটো ৰাইটছ ভাৰত সংবিধানত কিমান আমি অধিকাৰ পাব লাগে, সেই অধিকাৰটো আমি চাৰেণ্ডাৰ কৰিব নালাগে, সদায় সদায় সংগ্ৰাম কৰি যাব লাগে। সেইটো আমাৰ পৰা অনুৰোধ হলৈ দি আছে। গতিকে আমাৰ যিটো ট্ৰাইবেলৰ যিটো মেইন উদ্দেশ্য, যিটো আমাৰ আগৰ দিনৰ পৰা আহি থকা আমাৰ মাটিৰ যিটো অধিকাৰ, সেই অধিকাৰটো আমি দিনৰ দিনত সেইটো নাইকিয়া হৈ আছে। ইয়াৰ কাৰণে আমি ইউনাইটেড হ'ব লাগে। অসমত ট্ৰাইবেল বিলাক ইউনাইটেড হ'ব লাগে। সেইটো আমাৰ মাটিত কেনেকৈ আমি প্ৰটেকশ্যন দিব পাৰে। হাউ কেন উই প্ৰটেক্ট আৱাৰ লেণ্ডছ as per the provision of the Constitution of India? We should fight. We should raise our voice unitedly. The tribal people of Assam should be united to voice for the rights of the tribal. We should be united. So we have every right, we have the power to safeguard our land, our culture, our language, our religion. The Constitution of India has given us every right. The Bharat Samvidhan amar every অধিকাৰ দি আছে। ইয়াৰ কাৰণে আমি সদায় লাগি যাম। গতিকে আমাৰ আজি সেই সভাত আহি পিনে মই বহুত ভাল পাইছো। তথাপিও মই আমাৰ যিটো তিৱাৰ আমাৰ নেতা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পলিচিৰ কাম কৰিছিল, ইয়াতে আমি লগ ধৰি পেলাই কৰিছে। যিটো অসমত যিটো ট্ৰাইবেলসকলৰ কাৰণে যিটো 126 এছেম্বলিৰ MLA আছে, ইয়াৰ কাৰণে বেছিকৈ ট্ৰাইবেল ৰিজাৰ্ভেশ্যনৰ কাৰণে বেছি বনাব লাগে, সেইটো আমি অনুৰোধ জনাইছিল। কিয় কাৰণে তথাপিও আমাৰ চিফ ইলেকশ্যন কমিশ্যনৰ সেইটো আমাক এইটো ধ্যান দিয়া নাই। গতিকে আমাৰ যিটো সেই অসমৰ যিটো ভূমিপুত্ৰ, যিটো আমি সেই অঞ্চলৰ আমি মাটিৰ যিটো আমি মালিক, সেই অধিকাৰ আজিলৈ আমি অসমৰ সেই অধিকাৰটো ট্ৰাইবেল বিলাক পোৱা নাই। ইয়াৰ কাৰণে আমি সংগ্ৰাম কৰি যাম। আৰু বড়োসকলৰ অলৰেডি 10,000ৰ বেছি মানুহ মৰিছে। আৰু সেইটো আমাৰ যিটো সংগ্ৰাম, সেইটো সংগ্ৰাম আজিৰ দিনত নহয়, গোটেই বহুত দিন পৰা হৈ আহিছে। আৰু আমাৰ যোৱা যিটো আন্দোলনৰ সংগ্ৰামত আমাৰ সৰু সৰু কাউন্সিল দিছে। 93ত BSC দিছিলে, 2003ত BTC দিছিলে, আৰু 2020ত যিটো বিটিআৰ এগ্ৰিমেণ্ট দিছে, সেইটো আমাৰ কাৰণে কোনো ছেটিছফেকশ্যন নহয়। ইয়াৰ কাৰণে আজিলৈ আমি পৃথক বড়োলেণ্ড ৰাজ্যৰ কাৰণে আমি সংগ্ৰাম কৰি যাই আছে আৰু যাম। আৰু একেলগে আমাৰ তিৱা ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, তিৱা বাইসকল, আমি যিটো ট্ৰাইবেলৰ কাৰণে চিঞৰ কাৰণে যিটো ৰাইটছ ভাৰত সংবিধানত কিমান আমি অধিকাৰ পাব লাগে, সেই অধিকাৰটো আমি চাৰেণ্ডাৰ কৰিব নালাগে, সদায় সদায় সংগ্ৰাম কৰি যাব লাগে। সেইটো আমাৰ পৰা অনুৰোধ হলৈ দি আছে। গতিকে আমাৰ যিটো ট্ৰাইবেলৰ যিটো মেইন উদ্দেশ্য, যিটো আমাৰ আগৰ দিনৰ পৰা আহি থকা আমাৰ মাটিৰ যিটো অধিকাৰ, সেই অধিকাৰটো আমি দিনৰ দিনত সেইটো নাইকিয়া হৈ আছে। ইয়াৰ কাৰণে আমি ইউনাইটেড হ'ব লাগে। অসমত ট্ৰাইবেল বিলাক ইউনাইটেড